নমস্কাৰ, মই বিংকু। মোৰ চেনেল আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ মোৰ সকলো ফ্ৰেণ্ড ভালে আছে, ময়ো ভালে আছোঁ। আজি কিন্তু থাৰ্ছডে, আজি পূজা পাঠ হওঁতে বহুত দেৰি হৈ গ'ল। মই ভাবিছোঁ এতিয়া কি বনাওঁ, ৰাতিপুৱাতো নাস্তা বনাইছে, নাস্তাত কিন্তু আজি দৈ চিৰাই দিছোঁ। মই কিন্তু কেতিয়াবা মানে যদি মই এদিন যদি অলপ বেছিকৈ বনাওঁ, পিছদিনা কিন্তু অলপ কমকৈ বনাওঁ। মানে এদিনত বেছি ভাগৰ লাগে, সেইবাবে পিছদিনা কিন্তু অলপ লাইটকৈ বনাওঁ। আজি কিন্তু বনাবৰ একেবাৰে ইচ্ছা নাই, তথাপিও বনাবই লাগিব, উপায়টো নাই। খানাটো বনাবই লাগিব, খাব লাগিব, জীয়াই থাকিব লাগিব, যাতে খাবও লাগিব। সেইবাবে ভাবিছোঁ নাই কি বনাওঁ, এটা ৰেচিপিয়ে বনাওঁ, মানে সেইটোতে মানে গোটেইখিনি হোৱাকৈ বনাম আৰু 2-3টা পদ লাগে বুলি কয় যে খাওঁতে, মানে 2-3টা পদ হ'লে বেছি ভাল হয়। সেইবাবে ভাবিছোঁ নাই কি বনাম, আমৰ চাটনি তাটনি বনাম, কিন্তু গেছ নজ্বলাকৈ কিন্তু আমৰ চাটনি বনাম। আজি কিন্তু মই বহুত মানে কাম কৰাৰ পিছত মানে একদম মানে গাটো যেন ভাগৰি গৈছে তেনেকুৱা হৈছে। তথাপিও বনাম আৰু অলপ চলপ। বাবু আছে, তাৰ এক্সাম চলি আছে, হাজবেণ্ডো আহি পাব ভাত খোৱাৰ সময়ত, 2:20 তো তেওঁ আহি পাব, তেওঁকো ভাত দিব লাগিব। এতিয়া কিন্তু 12:30, মানে 1 বাজিব আৰু 20 মিনিটমান আছে, মানে 12:40 হ'ল। ইমান সময় কিন্তু মই ঘৰৰ কামেই কৰি আছিলোঁ। আজি বহুতখিনি কাম কৰিলোঁ। আজি কিন্তু বহুত ৰ'দ দিছে আৰু গৰমো বেছি। মই ৰাতিপুৱাই কিন্তু আগতে কিন্তু মই 1 গিলাচ কিন্তু লচ্চি খাই লৈছোঁ। মই কিন্তু মানে ঠাণ্ডা বস্তু অলপ যদি খাই লওঁ, মই তেতিয়া কিন্তু গাত মানে ভাবোঁ আৰু নাই, মোৰ এনাৰ্জি আহি যায়। লচ্চি গিলাচ খাই লৈছোঁ ৰাতিপুৱাই, 10টা 10:30 মানত খাই লৈছোঁ। খাই মই বাহিৰা যিখিনি কাম আছিল সেইখিনিও কৰি লৈছোঁ, মানে গোটেইখিনি কাম কৰি লৈছোঁ আৰু মই ভাবোঁ মানে গৰমৰ দিনত যেতিয়া মই ঠাণ্ডা বস্তু খাওঁ, তেতিয়া মই ভাবোঁ নাই, মোৰ গাত মানে ফুল্লি এনাৰ্জি আহিছে। সেইবাবে কিন্তু মই লচ্চি হওক, যিকোনো ড্ৰিংক হওক, মই কিন্তু এগিলাচ আগতে খাই লওঁ। কিন্তু ঘৰৰ ড্ৰিংক, বাহিৰৰ ড্ৰিংক নহয়, ক'লা মাজত এইবোৰ নহয়, মানে ঘৰত যি থাকে সেনেকুৱাই মই এগিলাচ খাই লওঁ। আজি খাই লৈছোঁ লচ্চি খোৱাৰ পিছত মই ভাবিছোঁ নাই, জোৰ বান্ধিছে। আজি কিন্তু ভিডিঅ' নবনাম বুলিয়ে ভাবিছিলোঁ, নাই ভিডিঅ' নবনালেও কিন্তু মনটো বেয়া হৈ যায়। সেইবাবে ভাবিছোঁ নাই, তাতে লচ্চি এগিলাচ খাই লওঁ, লোৱাৰ পিছত আৰম্ভ কৰি দিম আৰু। লচ্চি গিলাচ কিন্তু মই 10টা বজাতে খাইছোঁ, এতিয়া কিন্তু 12:30, 12:40 হ'ল। আৰু বাবুক পঢ়াতে বোলে সি পঢ়ি আছে, মই ইফালে ঘৰৰ কাম গোটেইখিনি হৈ গ'ল। কেতিয়াবা কিন্তু মই ঘৰৰ কাম একেলগতে বহুতখিনি কৰোঁ, সেইবাবে কিন্তু কষ্টও বেছি হয়। মই ভাবোঁ লাহে লাহে কৰিম, কিন্তু নাই, কেতিয়াবা হ'ব আৰু পিছদিনা যদি আৰু বেলেগ কিবা কাম থাকে, সেইবাবে এদিনতে গোটেইখিনি কৰিব চালোঁ আৰু কৰিও দিলোঁ। আৰু ভাবিছোঁ যোৱাকালিতো ভাল ভাল ৰেচিপি বহুতকেইটা বনাইছোঁ, 3টামান বনাইছিলোঁ, 3-4টামান। সেইবাবে আজি যেন চিম্পুলকৈ বনাওঁ আৰু মানে চিম্পুলকৈ দিম আৰু আজি। সেইবাবে ভাবিছোঁ আৰু বনাব ইচ্ছা নাই, ভাবিছোঁ একেবাৰতে 10 মিনিটতে হোৱা মানে 2-3টা পদ বনাম আৰু আমৰ চাটনি বনাম, গেছ নজ্বলাকৈ বনাম, কিন্তু অলপ ৰুকি বনাম। তেনেকুৱাকৈ দিলে মোৰ হাজবেণ্ডে খাই ভাল পায়। বাবু সিমান এটা ভাল নাপায় আমৰ চাটনি, সি অলপ মিঠা কৰি দিলে ভাল পায়, কিন্তু হাজবেণ্ডে কিন্তু টেঙাকৈ দিলেও খাই ভাল পায়। বলো এতিয়া কিটচেনত যাওঁ, যাই আৰু আৰম্ভ কৰি দিওঁ আৰু ভিডিঅ'টো, নহ'লে এতিয়া আৰু 1 বাজিবই আৰু। বলক আৰম্ভ কৰি দিছোঁ। এয়া মই এটা কিন্তু কুকাৰ আনিছোঁ, ভাবিছোঁ সেইটোতে বনাওঁ। সেইটো মই কিন্তু এক্সচেঞ্জ কৰি লৈছোঁ, মানে মোৰ আগতে চিলভাৰৰ আছিলতো, এইবাৰ মই এক্সচেঞ্জ কৰি লৈছোঁ। এক্সচেঞ্জ কৰোঁতে কিন্তু মোৰ বহুতখিনি ভিডিঅ' আছিলে, খাই দিব আপোনালোকক। এয়া এইটো কুকাৰ, মই কিন্তু চিলভাৰটো সলাই এইটো আনিলোঁ, মানে চিলভাৰটো দোকানত দি দিলোঁ, দি মই এইটো কুকাৰটো লৈ ল'লোঁ। আৰু এইটো কুকাৰ ভাল বুলি ক'লে আৰু সেইবাবে মই ল'লোঁ। আৰু চিলভাৰত যিখিনি বস্তু আছিল গোটেইখিনি কিন্তু মই এতিয়া এক্সচেঞ্জ কৰি আছোঁ। এইটো কুকাৰ ষ্টিলৰ, আগতে মোৰ চিলভাৰ আছিল, আৰু মই কিন্তু যিখন দোকানত কিনো সেইখনত কিন্তু এক্সচেঞ্জ অফাৰ চলি আছে। এইটো লৈ লৈছোঁ। আৰু এইটো কিন্তু 3 লিটাৰেই, আমাৰ কিন্তু 3 লিটাৰতে হৈ যায়। মানে আমি এতিয়াতো 3জন আছোঁ, 4জন থাকিলেও কিন্তু আমাৰ এইটো কুকাৰতে হৈ যাব। আৰু কুকাৰটো মোৰ দেখাতে ভাল লাগিল, কিন্তু এইখিনি জেগাত এতিয়া কিন্তু অলপ ডিফাৰেণ্ট টাইপ হৈ আহিল। আগতে কিন্তু এইখিনি অলপ সমান আছিল, এতিয়া কিন্তু এইখিনি জেগাত যদি আমাৰ পানী টানি পৰে, মানে চিটিৰ পৰা, তেতিয়া কিন্তু এইখিনি জেগাতে থাকি যাব। সেইবাবে কিন্তু এইটো নতুনকৈ কিন্তু ষ্টাইল বনাইছে এতিয়াৰ কুকাৰবিলাকত। আৰু মোৰ কুকাৰটো কিন্তু ভাল লাগিল, 3 লিটাৰেই। আৰু মই যিটো চিলভাৰৰ কুকাৰ দিছোঁ, সেইটো কিন্তু দামটো মানে ইয়াৰ লগত এক্সচেঞ্জ কৰি দিছে আৰু, মানে ইয়াত মই অলপ পইচা দিছোঁ আৰু সেইটোৰ আধা পইচা কাটি লৈছে। তেনেকুৱাকৈ মই এইটো কুকাৰ ল'লোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে কুকাৰটো ক'ব, কমেণ্ট ছেকশ্যনত লিখিব। এইটো কুকাৰ, ইয়াত লৈছোঁ বিলাহী, পিঁয়াজ, আলু আৰু অলপ লৈছে মটৰ। ইয়াতে কুকাৰটো গৰম হ'ব দিছোঁ, দি ইয়াতে মই দিলোঁ মিঠাতেল। মই কিন্তু মিঠাতেলতেই বনাম আৰু কমকৈ দিছোঁ মিঠাতেল। এয়া মোৰ তেল গৰম হৈ গ'ল, ইয়াতে মই দিলোঁ অলপ জিৰা, ইয়াতে দিছোঁ লং, ইলাইচি আৰু অলপ দিছোঁ দালচেনি।
ইয়াতে দিলোঁ পিঁয়াজ। এয়া মোৰ পিঁয়াজখিনি ভাজি হৈ গ'ল। ইয়াতে দিছোঁ আদা নহৰু পেষ্ট এচামুচ দি মই এইখিনিও ইয়াৰ লগত ভাজিম। ইয়াতে দিলোঁ বিলাহী। ইয়াতে দিলোঁ মটৰ আৰু আলু। ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ। ইয়াতে দিছোঁ হালধি পাউডাৰ, অলপ দিছোঁ ধনিয়া পাউডাৰ, অলপ দিছোঁ জিৰা পাউডাৰ, অলপ দিছোঁ ৰঙা জলকীয়া পাউডাৰ। ইয়াত দিছোঁ 2 চামুচ দৈ। এয়া কিন্তু হোমমেড টেঙা দৈ। ইয়াত মই 2 চামুচেই দিলোঁ। গোটেইখিনি ভালেৰে লৰাই দিছোঁ। এয়া মই গোটেইখিনি লৰাই দিছোঁ। এনেকুৱাকৈ কিন্তু তৰকাৰী বনাইও খাব পাৰি। মই কিন্তু আজি ইয়াতে চাউল দিম। চাউল দি মানে ৰাইচ বনাম আৰু পোলাও মটৰৰ সেনেকুৱাকৈ। এয়া মই গোটেইখিনি লৰাই দিছোঁ। লৰাই ইয়াত যদি আমি অলপ পানী দি দিওঁ তেতিয়া আৰু এইখনৰো কিন্তু তৰকাৰী হৈ যায়। 2 টুকুৰামান পনীৰ দি দিলে। মই আজি কুকাৰে মানে গেছতে বনাইছোঁ। ইয়াত লৈছোঁ চাউল। ইয়াত আছে 2 বাটি চাউল। চাউলখিনি ইয়াতে দি দিছোঁ। দি মই অলপ ইয়াৰ লগতে ভাজিম। ইয়াতে দিছোঁ 1 চামুচ গৰম মছলা। এয়া কিন্তু হোমমেড গৰম মছলা। এয়া মই অলপ বেছিকৈ মানে মিহি কৰি পেষ্ট কৰি লোৱা। দি মই গোটেইখিনি আকৌ এবাৰ লৰাই দিলোঁ। লৰাই ইয়াতে মই দিলোঁ জোখমতে পানী। মই কিন্তু ইয়াতে 2 বাটি চাউল দিছোঁ। ইয়াত মই 3 বাটি পানী দি দিছোঁ। ইয়াৰে ঢাকনখন লগাই দিম। লগাই ইয়াৰে এটা হুইচেল দি ল'ম। এটা হুইচেলতে কিন্তু গোটেইখিনি সিদ্ধ হৈ যাব। ইয়াত লৈছোঁ মই বেঙেনা। বেঙেনাখিনি কিন্তু এনেকুৱাকৈ কাটি মানে পানীত ভিজাই থৈ দিছোঁ। তেতিয়া আৰু কালাৰটো মানে ক'লা নপৰে আৰু বেঙেনাৰ। ইয়াত লৈছোঁ এটা বাটি। ইয়াত দিলে বেচন। যদি ভাত তাত বনাব মন নাযায় তেতিয়া কিন্তু এনেকুৱাকৈ বনালে মানে সুবিধা হয় আৰু ঘৰৰ মানুহ কিন্তু এনেকুৱাকৈ বনাই দিলে খায়ো ভাল পায়। আজি মোৰ মানে ইমান এটা ইচ্ছা যোৱা নাছিল, কাম আজি বহুত আছিল। বেচনখিনি লৈ ল'লোঁ। ইয়াতে দিছোঁ চাউলৰ আটা। চাউলৰ আটা দিলে কিন্তু মানে পকৰীকেইটা অলপ মচমচীয়া হয়। ইয়াত দিলে 1 চামুচ। ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ। ইয়াতে দিছোঁ হালধি পাউডাৰ। ইয়াতে দিছোঁ অলপ কালজিৰা। ইয়াতে দিছোঁ অলপ জিৰা পাউডাৰ। ইয়াতে দিছোঁ অলপ ধনিয়া পাউডাৰ। ইয়াতে দিছোঁ অলপ ৰঙা জলকীয়া পাউডাৰ। ইয়াতে দিছোঁ অলপ পানী। দি মই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। মই গোটেইখিনি ভালদৰে ফেটি ল'লোঁ। ফেটি কিন্তু আধা ঘণ্টামান এনেকুৱাকৈ থৈ দিম। তেতিয়া আৰু বেচন আৰু চাউলৰ আটাখিনি ভালদৰে ফুলাৰ পিছতহে মই কিন্তু বেচনৰ পকৰা বনাম। মই আধা ঘণ্টামান এনেকুৱাকৈ থৈ দিম। ইয়াত লৈছে আমকেইটাৰ কিন্তু মই বাকলিবিলাক এৰুৱাই লৈছোঁ। আজি মই ইয়াৰে অলপ বেলেগ ধৰণে চাটনি বনাম। মানে গেছ নজ্বলোৱাকৈ হ'ব এইটো চাটনি। ইয়াতে মই আমকেইটা ৰুকি ল'ম। আৰু এনেকুৱাকৈ কিন্তু গেছ নজ্বলোৱাকৈ খায়ো আমাৰ চাটনিটো ভাল লাগে। আৰু গৰমত কিন্তু এইবোৰ চাটনি বেছি ভাল লাগে। মই গোটেইকেইটা আমি ৰুকি মই গোটেইখিনি আমি ৰুকি ল'লোঁ। লৈ ইয়াতে লৈছোঁ কেঁচা জলকীয়া। কেঁচা জলকীয়া মই অলপ মানে বেছিকৈ দিছোঁ আৰু 2টা দিছোঁ। এতিয়া সৰু সৰুকৈ কাটি দিম। ইয়াতে মই কাটি ল'লোঁ। ইয়াতে দিছোঁ আধা চামুচ চেনি। ইয়াতে দিছোঁ নিমখ। অলপ টেঙা বস্তু নিমখ কিন্তু মই অলপ বেছিকৈ দিছোঁ। দি মই গোটেইখিনি ভালদৰে লৰাই দিছোঁ। লৰাই এনেকুৱাকৈ থৈ দিম 5 মিনিটমান। তাৰপিছত
মানে যেতিয়ালৈ চেনিখিনি মেল্ট হৈ যাব আৰু তেতিয়া খাওঁতেও বেছি ভাল লাগে। আৰু ইয়াত যদি ধনিয়া পাত যদি পিঁয়াজ খায় পিঁয়াজো দিব পাৰি, ধনিয়া পাতো দিব পাৰি। মই আজি পিঁয়াজ আৰু ধনিয়া পাত দিয়া নাই, ধনিয়া পাত মোৰ নাই আৰু পিঁয়াজ আছে, পিঁয়াজ মই নিদিওঁ। এয়া মোৰ ৰেডি হৈ গ'ল কেঁচা আমৰ চাটনি। এনেকুৱাকৈ খায়ো কিন্তু খুব ভাল লাগে। আৰু এইবোৰ বনাব নালাগা, যদি বনাব মনো নাযায় এনেকুৱাকৈ খাই ভাল লাগে। কিন্তু এয়া মোৰ ৰেডি হৈ গ'ল কেঁচা আমৰ চাটনি। এয়া মোৰ কিন্তু 20 মিনিটমান হৈ গ'ল, গোটেইখিনি ভালদৰে ফুলি গৈছে। ইয়াত লৈছে বেঙেনা, বেঙেনা তেনেকুৱাকৈ লগাই দিছোঁ। ইয়াতে মোৰ তেলো গৰম হৈ গ'ল, ইয়াতে মই দিলোঁ এপিচ। ইয়াতে দিলোঁ আৰু এপিচ। এয়া মই বেঙেনাখিনি ভাজি ল'লোঁ। এয়া মই কিন্তু ব্ৰাউন কৰি ভাজি লৈছোঁ। মই আৰু এবাৰ দি দিম। এয়া মই আৰু এবাৰ বেঙেনাখিনি বহাই দিছোঁ। ইয়াত মোৰ অলপ এয়া বেটাৰ ৰৈ গৈছে, ইয়াত এয়া কাটিছোঁ পিঁয়াজ আৰু জলকীয়া, এইখিনিও ইয়াৰ লগত মিক্স কৰি ভাজিম। মানে ৰৈ যোৱা আৰু মই মানে এইখিনি আৰু নষ্ট হৈ যাব নহ'লে ফ্ৰিজত থৈ দিলেও কিন্তু এনেকুৱাকৈ বেয়া হৈ যায়, মানে শুকান হৈ যায়। মই ভাবিছোঁ নাই লগে লগেই বনাম। ইয়াত বনালোঁ বেঙেনা ফ্ৰাই, ইয়াত বনালোঁ পিঁয়াজ ফ্ৰাই, আৰু ইয়াত দুটামানে কেঁচা জলকীয়া এনেকুৱাকৈ মই কিন্তু ভাজি লৈছোঁ। এনেকুৱাকৈ খাই কিন্তু মোৰ খুব ভাল লাগে। এয়া মোৰ আলু মটৰ পোলাও ৰেডি হৈ গ'ল। এতিয়া কিন্তু মোৰ ভাত আঞ্জাও হৈ গ'ল, ডাইনিঙত থৈ দিলোঁ, গেছ চেছো মুচি ল'লোঁ। এতিয়া কিন্তু মাত্ৰ 10 মিনিটত কিন্তু মোৰ গোটেইখিনি ৰেডি হৈ গ'ল। আজিৰ বাবে মানে হৈ গ'ল। আৰু ৰাতি কি বনাওঁ সেইটো ঠিক নাই, ৰাতি পৰঠা বনাব পাৰোঁ। ৰাতিৰ বাবে বেছি আৰু নকৰোঁ, ভাবিছোঁ লাইটে বনাম, যি বনাওঁ লাইটে বনাম ৰাতিও। আজি মানে দিনটো মানে বাহিৰা কাম কৰিলে জানেইতো অলপ এনাৰ্জি ল' হয়। ৰাতি পৰঠা বনাম বা আলুৰ চব্জি বনাম, তেনেকুৱাকৈ কুকাৰতে দিম। সেইবাবে কিন্তু মই এই কুকাৰটো লৈছোঁ। এই কুকাৰটোতে মানে গোটেইখিনি মানে মছলা চছলা দি যদি বনাম, মাত্ৰ 5 মিনিটৰ কাম আৰু গেছটো জ্বলাই দিলে বাছ পুতুককৈ হৈ যাব। আৰু এইটো কিন্তু ইণ্ডাকশ্যন বেছটো মানে ইয়াতো বহাব পাৰি। এয়া বাবু ইফালে পঢ়ি আছে। ইয়াত লৈছোঁ এখন প্লেটত দিলোঁ। ইয়াত দিলোঁ বেঙেনা ফ্ৰাই, ইয়াত দিলোঁ পিঁয়াজ, ইয়াত দিলোঁ কেঁচা জলকীয়া ফ্ৰাই, ইয়াত দিলোঁ এখন পাপৰ, ইয়াত দিলোঁ দৈ, ইয়াতে দিলোঁ আমৰ চাটনি। আজি আমাৰ লাঞ্চ। মই কিন্তু ৰাতি মানে আলু তৰকাৰী বনাম বা মাৰ ভাতো খাব পাৰোঁ আজি, যাতে এনাৰ্জি ল'। নহ'লে যদি হাজবেণ্ডক সুধিম যদি তেওঁ কি খায় বুলি কয়, তেওঁ ক'ব কি মানে মাৰ ভাত খুৱাই, তেওঁ ক'ব মাৰ ভাতে খাম বুলি ক'ব। মই যদি বনাব নোৱাৰোঁ বুলি কওঁ তেতিয়া ক'ব মাৰ ভাতে খাম। মাৰ ভাত খালে আৰু মই অলপ দালি চালি সিদ্ধ কৰিম বা অলপ বটি চটি ল'ম, তেনেকুৱাকৈ দিলে আৰু মোৰ ঘৰত মানে চবেই খাই ভাল পায়। ল'ৰাটোতো ভালেই পায়, তাক একো বেলেগ নহ'লেও কোনো কথা নাই, মই যি দিওঁ সেনেকুৱাকৈ খাই ভাল পায়। আৰু আজি মই ভিডিঅ'টো বেছিকৈ লম্বা নকৰোঁ, ভাবিছোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। আপোনালোকে যদি মোৰ ৰেচিপিৰ ভিডিঅ'ই হওক বা মোকে চাই ভাল পায়, তেনেহ'লে লাইক এটা দিব, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আপোনালোকে কিন্তু লাইক নিদিয়ে, লাইক কিন্তু খুব কমকৈ দিয়ে। আপোনাক যদি অলপ লাইক দিয়ে, লাইক দিওঁতে মোৰো ভাল লাগে, তেতিয়া আৰু পিছদিনা মানে ভিডিঅ' বনাব যদি গাত এনাৰ্জি নাথাকেও কিন্তু মানে লাইক টাইক পালে আৰু কিন্তু এনাৰ্জিটো বাঢ়ি যায়। সেইবাবে ভাবোঁ ল'ৰা ছোৱালী যে খুলি দিছে এইটো চেনেলটো, মই ভাবোঁ আপোনালোকক যদি অলপ ছাপোৰ্ট কৰে মই অলপ আগুৱাই যোৱাত সহায় হয়। সেয়াই আৰু ইউটিউবটো মানে কি আৰু চবেই এজনক যদি অলপ সহায় কৰে তেতিয়া মোৰো ভাল হয়। কাৰণ কিয় ময়ো ঘৰত থাকোঁ, আপোনালোকৰ লগত ভিডিঅ'বোৰ শ্বেয়াৰ কৰোঁ বা ৰেচিপি হওক যিকোনো বস্তু মই যি কিনো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, মনটো ভাল হৈ যায়। আৰু মানে কি আৰু যিখিনি দেখাব পাৰোঁ মই দেখাইছোঁ আৰু, কিন্তু বহুত কথা ক'ব লগা থাকে, কিন্তু চব কথা শ্বেয়াৰ কৰিব পৰা এতিয়া নহয়। পিছত লাহে লাহে কিছুমান কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কিন্তু এতিয়াই নকওঁ গোটেই কথা। আৰু আপোনালোকে মোৰ কিন্তু ভিডিঅ'বোৰ অলপ বেছিকৈ লাইক দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে কিন্তু বেল আইকনটো আছে সেইটো কিন্তু সদায় প্ৰেছ কৰি দিব। মোৰ কিন্তু খুব ভাল লাগে মানে নতুন বন্ধু বনাই কথা কয়, মানে নতুন ৰেচিপি মানে বনায় মোৰ কিন্তু, বা ঘৰৰ মানুহকো নতুন ৰেচিপি বনাই খোৱা, সেইবোৰ কিন্তু খুব ভাল লাগে। আৰু মোৰ চেনেলটো এনেকুৱা এটা চেনেল
যেনেকৈ মই সকলো বস্তুৱে মানে মই যেনেকুৱাকৈ মানে ঘৰত কৰোঁ আৰু যিখিনি বস্তু মানে ট্ৰাই কৰোঁ সেইখিনি ভাবোঁ নাই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কেতিয়াবা ক'ৰবাত নহয় কাৰোবাৰ কিন্তু হেল্প হ'ব বুলি মই ভাবোঁ। আৰু আজি মোৰ মনটো ভাল নাছিল, মানে ৰেচিপি বনাব মন আছিল, ভাত বনাব মন নাছিল ইমান কাম কৰাৰ পিছত। তথাপিতো মই যিটো ৰেচিপি বনাইছোঁ এইটো কিন্তু চবৰে হেল্প হ'ব বুলিয়ে মই ভাবোঁ। কাৰণ কি এনেকুৱাকৈ যদি আমি বনাওঁ তেতিয়া কিন্তু কেতিয়াবা যদি গা বেয়াও হয় তেতিয়াও কিন্তু এইবোৰ ৰেচিপি কিন্তু খুব কামত দিয়ে। আৰু ঘৰৰ মানুহে কিন্তু যি বস্তুৱে বনাই দিওঁ যাতে অলপ ভাল হয়, খাই যাতে ভাল পায়, সেনেকুৱাকৈ কিন্তু মই সকলো বস্তু অলপ ট্ৰাই কৰিব চাওঁ। আৰু আপোনালোকৰ লগত বহুতখিনিয়ে কথা পাতিলোঁ। আৰু আপোনালোকে যদি মোৰ ৰেচিপিয়ে হওক বা মোৰ ভিডিঅ' চাই যিকোনো আৰু বা যিকোনো মই বস্তুৱে আপোনালোকৰ কিনি শ্বেয়াৰ কৰোঁ, সেইবোৰ যদি চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক এটা দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ বাবে আহোঁ, থেংক ইউ, বাই।